নতুন বোৱাৰী পাত তো গাইজ এতিয়া মই কম আপোনালোক এটা কথা হা যাম দেই তো এটা কথা কওঁ মই এতিয়া আমাৰতো এটা শংকৰদেৱ আৰু হাইস্কুল ল'ৰা-ছোৱালী বহুত আছে তো আমাৰ শংকৰদেৱৰ কিছুমান নিয়ম আছিল কি নিয়ম কেনে নিয়ম জানে ধৰক আমাৰ সাজ যায় আছে আমাৰ হাইস্কুল সাজ যায় আছে একো নাই ইয়েছ ছাৰ এ চালুত দে ইয়েছ ছাৰ আমাৰ শংকৰদেৱে কি কয় আচাৰ্য নমস্কাৰ সেইটো কিন্তু মোৰ দেখছো আৰু সেকেন্ড কথা আমাৰ কি হয় ধৰক আমাৰ হাইস্কুল ষ্টুডেণ্ট এটা গালি চালি পাচ্ছে একো নাই নৰ্মেল কথা আমাৰ কি কয় বেয়া কথা কৈছি মানে কি এইটো কথা কোনি ৰিলেট কৰিব পাৰিব যোনে শংকৰদেৱতো পঢ়িছে আৰু হাইস্কুলৰ কথাও জানে ঠিক আছে বাকী আমাৰ ডেকাই কিন্তু এটা বস্তু ভালকে জানে কি কয় হাঁহি বহুত মানুহ বেলেগ প্ৰকাৰে খায় তো হাঁহিৰ কেই প্ৰকাৰ আছে আমাৰ ডেকা কৈ দিব হাঁহি মানে কি হাঁহি ডাঙৰকে হাঁহে তো ৰজা মৰজা হাঁহে এই ৰজা মৰজা হাঁহে তোৰ এটা হাঁহি আছে এটা লৰে এটা এটা লচ্ছি কিন্তু হাঁহি আছে আৰু এটা আছে পাকৰা হাঁহি মই হাঁহিছো মই তই এটা কথা আৰু যিহেতু আমি বহুত বছৰ চোক আপোনালোক কৈছোঁ কোনো স্ক্ৰিপ্ট নাই আৰু আমিতো ইমান বছৰৰ পৰা কষ্ট কৰি আছোঁ আপোনালোকৰ মৰম উৎসাহ বহুত ভাল লাগে এটা জোৰা হাতখনি মাতে আপোনালোকে আমাৰ কাৰণে ধন্যবাদ গাইজ আৰু মেইন কথাটো এইটোৱেই হ'ল চাব আমাৰ ঘৰৰ কাষৰ প্ৰগ্ৰেম এইটো আমি নকৰিলি নহয় আহিব লাগিব কাৰণ এইটো এটা প্ৰগ্ৰেমো নাই তথাপিও আমি আহিছোঁ কিয় আপোনালোকৰ মৰমৰ কাৰণে আমি যিমানখিনি আছি জাগাত আছোঁ তো সেইখিনি আপোনালোকৰ চব ক্ৰেডিট যায় বহুত ভাল লাগছে আপোনালোকৰ কাৰণে এটা মই শ্বেয়াৰ কৰিম এতিয়া আপোনালোকক যেকেইটা আছে বাবা দুৰ্বি কলি হ'ল তোমাক মই ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে তোমাক মই ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে বাবা তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে বাবা তোমাক মই নিবলৈ তোমাক সোপা ধৰাও দিয়া নাই সোপা ধৰাও নেনি স্পইল হৈ যাব তালে স্পইল বাকী যদি শ্বেয়াৰৰ কথা উল্লাখে ময়ো শ্বেয়াৰ কৰি দিওঁ ঠিক আছে আপোনালোকে কিন্তু মানে কি বাবা ক'ব লাগিব বাবা ক'ব এনেই কি বাবাই পঢ়িব ধৰিছে ডিঙিঙৰ গলা নাই এইটো বাবাটো ভাল লাগে নহয় বাবাটো অলপ জোৰে কওঁ কৰিব ধৰিছে ডিঙিঙৰ গলা কৰিব ধৰিছে ডিঙিঙৰ গলা আপনিটো পাতি কিনে মোক কিয় ধৰা তো বহুত ভাল লাগিল কমা গৈছে বাকী আমাৰ আশে পাশে বাকী বহুত ভাল লাগে আমি বহুতবাৰ কৈছোঁ আমি শ্ব' কৰা নাই ইমান দিন কিন্তু কমা আছে কাৰণে আমি আহিছোঁ আজি আমাৰ 200 বছৰ আছে নেক্সট আমাৰ দীক্ষিতা আছে দীক্ষিতা ভাল গায়ক ভাল গান গাব আপোনালোকে চাওক আমি এনজয় কৰিম বিয়াৰ গীত লাগে বিয়া কিন্তু এটা কথা কওঁ যিহেতু আমাৰ বিয়া হোৱা নাই আমি বিয়া গীতো সিমান এটা ইণ্টাৰেষ্ট দিয়া নাই আমি বিয়া গীত সিমান নাচোঁ তথাপিও এটা কথা কওঁ মই লাষ্টত যোৱাৰ আগে আমাৰ ডেকা এটা লাষ্টত শ্বেয়াৰ কৰিব মানে সেইটো কৈ কিনে লাষ্টত আমি বিদায় দিম কাৰণ আপোনালোকে জানে সকলোৱে যে আমি প্ৰায় 2-3 মাহ বেছি হ'ল 2-3 বছৰ তো তেতিয়ালৈ আমি শ্ব' কৰা নাই তো আমাৰ কোনো ধৰণৰ প্ৰিপাৰেশ্যন নাই কিন্তু আমি এটা খাতিৰতে আহিছোঁ মিন্ময়দাৰ খাতিৰত তো সমগ্ৰ যিমান মানে দৰ্শক আছে তো সকলোকে আমি শিৱ পূজাৰ শুভেচ্ছা এবাৰ জ্ঞাপন কৰিলোঁ বাকী দেখা এটা শ্বেয়াৰ কৰি দিয়ক ঠিক আছে মই শ্বেয়াৰ কৰি দিছোঁ বাবা কবি গুৱাহাটীৰ যাম বতৰত খাবি আম গুৱাহাটীৰ যাম নহয় এটা কথা কওঁ মই এই ঠাণ্ডাত আমি চবে দীক্ষিতা হওক বা আমাৰ বহুত গায়িকা আছে সেইবোৰক চাব আমি ৰখি আছোঁ বাবা খোৱাটোৰ পৰা মানুহ কি যায়নো কওকচোন দেখক গুৱাহাটীত যাম বতৰত খাবা আম গুৱাহাটীত যাম বতৰত খাবা আম তই বাদ দিলি তোতকে থৈ গৈ আহিবা আম আমি ধন্যবাদ জনাইছোঁ আপোনাক বহুত আপোনালোকে ৰখি আছে এতিয়ালৈকে তো নেক্সট গানটো গাব আমাৰ ৰাণামালকৰ আহিবৰ কাৰণে উপস্থিত মানে জনাইছোঁ ৰাণামালকৰ বাকী আৰু আমাৰ লগত আছে ভৰালী চিনেমা ভৰালী এটা যোনী মানে আফ্ৰিকান ভালুকৰ মানে ভিডিঅ' চাই ই মানে এংকে খায় আগে নাখায় আগে চকুত নগলো এংকে ভাতকেইটা তাৰ পৰাই খায় বেয়া খায় মানে কি এইটো কথাই ক'ব খুজিছে মানে কি ই
মানুহ নহয় দানৱ ই পাগল মানে এনেকে খাই কোনোবা এটা যদি মানুহ কাষত থাকে সি মানে ক'ব এনেকে খাইছে তো সেইটোই তই ভৰালিক মই চিনাকি কৰিব লৈছোঁ ভৰালি কিবা কোৱা এটা সৰু কথা হ মানে মোৰ দুচকু দেখিলে পাগল হৈ যায় বহুত ছোৱালী মোৰ দুচকু দেখিলে পাগল হৈ যায় সকলো ছোৱালী কাৰণ মই ৰূপতীৰ্থ জুবিন কোহলি ভৰা বঢ়িয়া বঢ়িয়া তই আমাৰ ৰাণামালৰ ঘৰ তাৰে আগতে মই এটা কথা কওঁ ই যোনটো শ্বেৰ কলা মানে ছোৱালী পাগল হোৱা কথা আপোনালোকে নিজে নিজে ভাবিছা এক দেখি ছোৱালী পাগল হৈ বাকী সেইগিলা বাদ দিলোঁ গাইজ আজিৰ মানে আমাৰ এইখিনি আছিল আমাৰ মানে কি এইখিনি আমাৰ মানে কৰিব পৰা আছিল তো আপোনালোক সকলোকে ধন্যবাদ দিলোঁ আপোনালোকে যিমান সমৰ্থন জনালাক বাকী আজি আমি এইখিনিতে বিদায় মাগোঁ বাকী আকৌ কেতিয়াবা লগ পাম নিশ্চয় লগ পাম কেতিয়াবা আমি ভালকৈ প্ৰস্তুতি কৰি আহিম বাকী আজিলৈকে বাই বাই ধন্যবাদ জয় অসম এটা জোৰকৈ চাউণ্ড লাগে বাই বাই এক মিনিট এটা মাইৰ টেংটো লাগে লাষ্টত পূজা চলি এটা কয় মাইক টান বঢ়িয়া কৌ মানে আমাৰ বেতালে এটা সোপা ধৰাৰ কিবা শ্বেয়াৰ কৈছিলি ন আৰু এবাৰ কচোন মানে সোপা ধৰা মানে কি জানা তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে তোমাক মই নি পেলাই বুলি তোমাক সোপা ধৰা নাই তোমাক কৈছোঁ তোমাক বেতালে নিলে আৰু সোপা ধৰাই নিয়াৰ প্ৰয়োজন নাই সি সোপা ধৰাতকৈ ওপৰত এই এটা কথা কওঁ ভাল লাগছে নে ভাল লগা নাই পাখি প্ৰিয়া মোৰ পাখি নাই মই জালমে গাইছ ঠিক আছে তই ৰাণামালা কৰ তই হেঁচটো আছে হেঁচটো আপোনাৰ ৰাণামাৰ গান গীত গাব এটা সুন্দৰ হাত চাপৰ দিখুদা আহি আছে সুন্দৰ হাত চাপৰ লাগে অ' বাই বাই